আমি 5 ভাই, আমাক 5 পাণ্ডৱক উদ্ধাৰ কৰক। ঐ লৈ আনি হতক য'তে যাওঁ ততেই খেলা। চিন্তা নকৰিবি বেটা, তহঁতৰ ভাগ্যই তহঁতক এই বাবাৰ ওচৰলৈ আনিছে। জীৱনৰ ৰেলগাড়ী চলি যায় তাড়াতাড়ি, জীৱনৰ ৰেলগাড়ী চলি যায় তাড়াতাড়ি, বন্ধ কোঠাত সূৰ্য উদয় কোনে দেখা পায়। টকা ইনকাম কৰিবলৈ হ'লে আমি এতিয়া এটা 2 নম্বৰ লাইনত যাব লাগিব। এই গুণ্ডা বদমাছবোৰৰ কাৰণে সাধাৰণ মানুহৰ শান্তি নোহোৱা হৈ গৈছে। প্ৰতিটো প্ৰহৰ তোমাৰ কাষতে, প্ৰতিটো উশাহ তোমাৰ বুকুতে, মই জীয়াই উঠো, মই শব্দ গঢ়ো, মই পাখি মেলো তোমাকে পাবলে। বাহ ৰাজুদা, আপুনি সংগঠন কৰিলে ভাল ভাল। আশে পাশে পাণ্ডৱ বনবাসে, কাণ পাতি শুনা বাধৈ পাণ্ডৱৰ গাথাৰে। চা ভাই, এইখনেই কিন্তু আমাৰ শেষ ৰং।